জীৱনত কিছুমান সৰু সৰু হেবিট চেঞ্জ কৰিলে এটা আচলতে বহুত ধুনীয়া ৰিজাল্ট দেখিবলৈ পোৱা যায়। মোৰ ৰাতিপুৱা সোনকালে উঠা, খোজকাঢ়িবলৈ যোৱা এই হেবিটটোৱে মোক এনেকুৱা এটা ডিচিপ্লিন আনি দিছে যিটোৰ বাবে মই সঁচাকৈ কৃতজ্ঞ। ৰাতিপুৱা সোনকালে উঠি গা পা ধুই ভগৱানৰ ওচৰত চাকি এগছ জ্বলাই যেতিয়া মই দিনটো আৰম্ভ কৰোঁ, সঁচাকৈ গোটেই দিনটো এনাৰ্জেটিক লাগি থাকে। সদায় দৰে আজিও মই ঘৰতেই চাকি জ্বলালোঁ। তাৰপিছত ভাবিলোঁ নাই, ঘৰৰ ওচৰত থকা শিৱ বাবাৰ মন্দিৰ ভাগত গৈ এভাগ চাকি জ্বলাই আহোঁ। সেইকাৰণে ৰাতিপুৱাই আহি পালোঁ আৰু ধুনীয়াকৈ চাকি তাকি জ্বলাই গৈ পালোঁ অলপমান চাহ খাওঁ বুলি। মোৰ বৰ্তাৰ ছোৱালীও আহিছিলে মোৰ লগত, গতিকে তাই একাপ বোলে চাহ খা ব'ল ময়ে খুৱাম বুলি লৈ গ'ল। তো চাহ তাহ খাই মেলি আহি মই আকৌ ঘৰ পালোঁহি। তাৰপাছত এজ ইউজুৱেল মোৰ পঢ়া শুনা এইবোৰেই চলি আছে। সন্ধিয়া সময়ত মই ওলাই গৈছিলোঁ দোকানত আৰু ইমান ধুনীয়া এটা গিফ্ট পালোঁ ন, মনটো ভাল লাগি গ'ল। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।